ধুমুহাই নুমাব নোৱাৰা শলিতা হবৰ মন, যদি বিচাৰা জোনাকী পৰুৱাৰ পৰা তৰা হবৰ মন। মই মাত্ৰ এটা টোপাল, সেই মালিক মোক শক্তি দিয়া, পানী বিচাৰিলে সাগৰ হবৰ মন। নমস্কাৰ, মই হীৰকজ্যোতি কলিতা, আপোনালোকে চাইছে ইনস্পায়াৰিং অসম। ফ্ৰেণ্ডছ, যদি কেতিয়াবা কাৰোবাক সহায় কৰাৰ সুবিধা পোৱা, সেই সুযোগ এৰি নিদিবা, কাৰণ বহুত ভাগ্যৱান হয় সেই ব্যক্তিজন যিজনে আনৰ জীৱনত হাঁহি বিলাব পাৰে। এবাৰ এজন ব্যক্তি বজাৰৰ পৰা ঘৰলৈ উভতি আহি আছিল। তেওঁ এখন বেৰত এখন কাগজ লুকুৱাই থোৱা দেখিলে। কাগজখনত ডাঙৰ ডাঙৰ আখৰেৰে লিখা আছিল, অনুগ্ৰহ কৰি এইখন এবাৰ পঢ়িব। ব্যক্তিজনৰ মনত জিজ্ঞাসা জাগিলে আৰু তেওঁ কাগজখন পঢ়িবৰ বাবে আগবাঢ়ি গল। কাগজখনত লিখা আছিল, কালি এইটো ৰাস্তাৰে মোৰ 50 টকা এটা হেৰাইছিল। মই বুঢ়া হৈছো আৰু ভালদৰে দেখাও নাপাওঁ। মোৰ কাৰণে 50 টকা এটাৰ মূল্য বহুত বেছি। যদি কোনোবাই মোৰ পইচাটো ৰাস্তাত পায়, অনুগ্ৰহ কৰি তলৰ ঠিকনাটোত পঠাই দিব। মানুহজনৰ মনত সহানুভূতি জাগিল। তেওঁ ঠিকনাটো লিখি ললে আৰু ঠিকনাটো বিচাৰি গল। সেইমতে গৈ তেওঁ এটা সৰু জৰাজীৰ্ণ জুপুৰি পালে। যেতিয়া তেওঁ জুপুৰিটোৰ বাহিৰৰ পৰা মাত লগালে, তেতিয়া জুপুৰিটোৰ ভিতৰৰ পৰা এজনী বুঢ়ী এডাল লাখুটি লৈ কঁকাল ভাঁজ কৰি ওলাই আহিল। ব্যক্তিজনে কলে, মা, আপোনাৰ ৰাস্তাত পৰি যোৱা 50 টকাটো মই পাইছো আৰু আপোনাক দিবলৈ আহিলো। কথাখিনি শুনি বুঢ়ীজনে হুকহুকাই কান্দি উঠিল আৰু কলে, ৰাতিপুৱাৰে পৰা কিমান যে মানুহ আহি সেই একেখিনি কথাকে কৈ মোক 50 টকা দি গৈছে। মইতো পঢ়িবও নাজানো আৰু ভালদৰে দেখাও নাপাওঁ। নাজানো কোন মহান দয়ালু লোকে মোৰ অৱস্থাৰ ওপৰত দয়া উপজি সেই কাগজখন বেৰত লগাই থৈছিল। বুঢ়ীজনী পইচা লবৰ কাৰণে মান্তি হোৱা নাছিল, কিন্তু ব্যক্তিজনে অনুৰোধ কৰাত পইচাটো ৰাখি থলে। কিন্তু হাতজোৰ কৰি ব্যক্তিজনক কলে, বেটা, মই তোমাক অনুৰোধ কৰিছো যে তুমি যাওঁতে সেই কাগজখন ফালি পেলাবা। ব্যক্তিজনে হ'ব বুলি কৈছিল, যদিও জানিছিল যে এই কামটো তেওঁ কেতিয়াও কৰিব নোৱাৰে। তেওঁ মনতে ভাবিলে, বৃদ্ধাগৰাকীয়ে তেওঁৰ ওচৰলৈ অহা প্ৰতিগৰাকী ব্যক্তিকে কিজানি কৈ পঠাইছিল যে যাওঁতে কাগজখন ফালি থৈ যাবা। সেই কামটো কৰিবলৈ কিজানি কাৰো হাত আগ নাবাঢ়িল। ব্যক্তিজনে সেই মহান লোকজনক মনতে ধন্যবাদ জনালে, যিজনে বৃদ্ধাগৰাকীৰ অৱস্থা চাই তেওঁক সহায় কৰিবলৈ উপায় উলিয়ালে। ফ্ৰেণ্ডছ, যদি আমি কোনো মানুহক অন্তৰৰ পৰা সহায় কৰিব বিচাৰো, তেন্তে হাজাৰটা উপায় ওলাব। মাত্ৰ বেলেগৰ দুখ কষ্ট বুজ লব পৰা এখন হৃদয়ৰ আৱশ্যক। মানুহে কয়, যদি আপুনি নিজৰ কষ্ট অনুভৱ কৰিব পাৰিছে, তেন্তে আপুনি জীয়াই আছে, আৰু যদি আপুনি বেলেগৰ কষ্ট অনুভৱ কৰিব পাৰিছে, তেন্তে আপুনি মানুহ হৈ জীয়াই আছে।